এক টকা তাতে ভালকৈ পঢ়ি ল'ব ইংৰাজী নপঢ়িলে পঢ়িব নোৱাৰিলে না মই কি ক'ম আৰু পঢ়ি ল'ব ইংৰাজী ইণ্ডিয়া টুডে দিছে কোনোবা ব্যক্তিয়ে দিছে আমি দিয়া বুলি কোৱা নাই অলপ চলপ ইংৰাজী নপঢ়াকৈ ইংৰাজী কথা নাজানাকৈ দি থকাৰ কাৰণে মানুহৰ মাজত কনফিউজন হয় আৰু কেতিয়াবা কিট নাথাকাকৈ গোটেই মানুহৰ বিপদ হ'ব অসমত কেতিয়াবা সাংবাদিক বিলাকৰ কি সময়তকৈ আগত আগবাঢ়ি যায় কালিয়ে ডিসি মৰিগাঁও কষ্ট কৰি কোৱাৰেণ্টাইন হ'ল তেওঁক ধন্যবাদ দিব লাগে আমি তেওঁক গালি দিয়া আৰম্ভ কৰি দিলো যেতিয়া ডিসি এজনে লাইন অফ ডিউটি কালি যদি সমীৰ সিনহাৰ তেওঁৰ যদি বেমাৰ হয় মোৰ যদি বেমাৰ হয় এটা মোক আপোনালোকে গালি দিব নেকি কিছুমান কথা আমি নিজক অলপমান যে কোনোবাই আমাক সাংবাদিকতা কৰাৰ অধিকাৰটো দিছে বুলিয়েই আমি অফিচাৰ সকলক ডিমৰালাইজ কৰি ঘূৰি থাকিম পাব্লিকৰ খং বহুত বেছি আছে এনেকুৱা নহয় যে জনতাৰ ৰুখত অকল পলিটিচিয়ান পৰে কালি এজন ডিসি লাইন অফ ডিউটি কাৰ্গিলত এজন মানুহ গল শহীদ হল তেওঁক কি গালি পাৰিম নেকি আমি তেওঁ যদি সেই ব্যক্তিজনৰ ঘৰত নগলহেঁতেন ডিসি নিজামুদ্দিনৰ কন্টেক্ট বিলাক যদি উলিয়াই নানিলেহেঁতেন আজি অসমখনে গোটেই কৰোনা হৈ গলহেঁতেন সব পেপাৰত লিখিব লাগিছিল যে সাহসী উপায়ুক্ত আমি তেওঁক ৰাতিপুৱাৰ পৰা যে তেওঁৰ পৰা মুখ্যমন্ত্ৰী যাব নেকি এতিয়া অমুক যাব নেকি এই ধৰণৰ সাংবাদিকতাত আমি নামি গলো আৰু এইবিলাকে জুজখন আমাক বিফল কৰিব আৰু সাংবাদিকসকলৰ এটা অংশই ভাবিব নালাগে যে বেমাৰটোৱে সাংবাদিক বা পিতৃ মাতৃ চাই পেলাই আক্ৰমণ কৰিব যেতিয়া কৰিব আমাক সবকে কৰিব কালিৰ পৰা মোৰো ভয় লাগিছে যে কবাত মোৰো যদি কবাত কৰোনাই লাগি যায় আপোনালোকে মোক গালিহে দিব যেটা হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমাৰ গাত লাগিল বুলি এনেকালে কালিতো মৰিগাঁওখন গোটেই গধূলি বহি গৈছিলে অফিচাৰ সব বহি গৈছিলে আকৌ আমি ৰাতি টেষ্ট কৰি পেলাই ঠিক কৰিবলগীয়া হৈছে যে কোনোবাই সহযোগিতা কৰিব নোৱাৰিলেও অন্তত অসুবিধা কৰিব নালাগে এই সময়ছোৱাত সেইখিনি ৰিকুৱেষ্ট মই কৰিব খোজো আৰু সব জায়গাত সব নিউজ পেপাৰ বিলাকে জি ডিসি এসপিৰ এইবিলাক হৈছে তেওঁলোকক কৃতজ্ঞতা জনাইছে ঘৰৰ বাহিৰত ফুলৰ থোপা তৈ যে লাইন অফ ডিউটি হৈছে আৰু কোনোবাই ঘৰত পাৰ্টি কৰি হৈছে বেলেগ কথা এই নিজামুদ্দিন তবলিকৰ মানুহজনৰ ঘৰত ডিসি জনে পাৰ্টি কৰিবতো যোৱা নাছিল ডেফিনেটলি ৰাজহুৱা স্বাৰ্থত আমি পঠোৱাৰ কাৰণে গৈছিল কালি যেটো 6 ঘণ্টাৰ কাৰণে সন্ত্ৰাস আমি কৰি দিলো এটোতো ঠিক নহয় গতিকে মই ভাবো যে সদায় আমি এটা ব্যালেন্স মেইনটেইন কৰি চলাটো খুবেই প্ৰয়োজনীয় এতিয়া এজনে কৈ দিলে যে ইণ্ডিয়া টুডে দি দিছে আমি পেমেন্ট দি দিলো বুলি এই ধৰণৰ কথা বতৰাই মানুহক ডিমৰালাইজ কৰি পেলাইছে যে জুনে ইমান কষ্ট কৰি গোটেই কামখিনি কৰি দিলে এই মানুহবিলাকে বিচাৰে অসমৰ কাৰণে কাম কৰিলে এনেকুৱাহে পোৱা যায় নেকি এটা কক ইংৰাজীত ক'ত লিখা আছে আমি পেমেন্ট দিয়া বুলি আছে হে মেছেজ দিয়া মানুহজনক কক যে আপোনালোক দেশৰ আৰু জাতিৰ উভয়ৰে শত্ৰু আপোনাৰ মেছেজ দিয়া মানুহজনক আপুনি কথাটো বুজাই দিয়ক যে হি ইজ এনিমি অফ Assam, he is enemy of India and he is enemy of humanity. মানৱতাৰ শত্ৰু আপোনাৰ বন্ধুজনক বুজাই দিয়ক যে মানুহক মিছলিড কৰি থাকিব নালাগে এইটো সময়ত আৰু